কোমোৰা আজি বনাব লৈছোঁ এয়া তিলৰ চাটনি। এয়া তিলখিনি ধুনীয়াকৈ ধুই মেলি মই টাৱাতে গৰম কৰি আছোঁ, মানে ভাজি আছোঁ। সেইখিনি ভাজাৰ পিছত মই মিক্সিত খুন্দিম। এয়া তাৰ বাবে লৈছোঁ মটৰখিনি মই ৰাতিয়ে ভিজাই থৈছোঁ আৰু এইখিনি মই কুকাৰত বইল কৰিম। এতিয়া কুকাৰত পানী অলপ দি কিনি তাতে নিমখ অলপ দি হুইচেল দুটামান মাৰিব দিম, বেছি মাৰিব দিব নালাগে নহ'লে ফাটি যাব। আৰু সেইখিনি নিমখ অলপ দি কিনি মই এতিয়া ঢাকোন মাৰি সিজিব দিম। এয়া তিলখিনি হৈয়ে গ'ল, মিক্সিত মই খুন্দি দিলোঁ। এয়া আপোনালোকে খুন্দনাটো খুন্দিব পাৰে। আৰু মই এয়া কেৰাহী গৰম কৰি মিঠাতেল দিলোঁ, মিঠাতেলখিনি পগাই লৈছোঁ। ইয়াতে পিঁয়াজ দিছোঁ, অলপ পিঁয়াজ বেছিকৈ লাগে আৰু ধুনীয়াকৈ ভাজি লওঁ। ভাজাৰ পিছত ইয়াতে আৰু নহৰু দিছোঁ, নহৰুখিনিও কাটি দিছোঁ, পিচি দিয়া নাই, কাটি দিছোঁ সৰু সৰুকৈ। আৰু সেইখিনি ধুনীয়াকৈ ভাজাৰ পিছত এয়া দিলোঁ আদাখিনিও মই এনেকৈ মিহিকৈ কাটি দিছোঁ, পিচি দিব নালাগে। এনেকৈ দিলে মানে ভাল লাগে খাই। আৰু জলকীয়া, কেঁচা জলকীয়া আপুনি যিমান জ্বলা খায় সেইটো অনুযায়ী দিব লাগে। মই অলপ বেছিকৈ লৈছোঁ। ইয়াতে দিছোঁ জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু মই ইয়াত মছলা নিদিওঁ, আপোনালোকে যদি খাই দিব পাৰে। আৰু জালুক অলপ দিছোঁ, লগত দিছোঁ হালধি। সেইখিনি ধুনীয়াকৈ ভাজাৰ পিছত মই ইয়াতে বইল কৰি থোৱা মটৰখিনি দিম। এতিয়া এয়া ভাজা হৈয়ে গৈছে, ইয়াতে দিম বইল মটৰখিনি আৰু নিমখ দিছোঁ সোৱাদ অনুযায়ী। এয়া খাই বহুত ভাল লাগে, আপোনালোকে খাব এনেকৈ যদি খোৱা নাই তিলৰ লগত। আৰু ইয়াতে তিলখিনি দিছোঁ মই, মটৰখিনি লৈ দিব লাগে। ইয়াতে দুবাটি মানে সৰু বাটি প্লেট, মানে সেইখিনি মই দুটা প্লেট লগাই দিলোঁ। ঠিকমতে হৈছে এতিয়া, আৰু বেছি দিব নালাগে আৰু কম হ'লেও ভাল নালাগে, সেইখিনিতে থাকিব লাগে। এনেকৈ আপোনালোকে আৰু লাষ্টত মানে নেমু দিছোঁ। ইয়াতে মই নেমু গেছটো অফ কৰি কিনি নেমুখিনি দিব লাগে, ৰসখিনি ওলাই দিছোঁ, দুটা নেমু লগাই দিছোঁ ধুনীয়াকৈ মিলাই। এতিয়া মই ইয়াতে দিম ধনিয়া পাত দিম। আপুনি এইটো গৰমে গৰমে ভাতৰ লগতো খাব পাৰি আৰু ৰুটিৰ লগতো খাব পাৰি। আজি ভিডিঅ' ইমানেই, আৰু আপোনালোকলৈ ধন্যবাদ, থেংক ইউ।